হৈছে মানে আমাৰ যেটো নেকি এতিয়া পুলিচৰ ৰিকুৱাৰমেন্ট চলি আছে আমাৰ এতিয়া সকলোতে অসমত এতিয়া বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈছে কোনো ধৰণৰ এটা ইন্টাৰভিউ ভালকে চলা নাই কিহৰ কাৰণত এটো আমি এতিয়া ভালদৰে জানিব পৰা নাই এতিয়া এসআই কেলেংকাৰী হৈ গল মাজতে এতিয়া আমি ইউএসএ কি বুলি কয় এটো এবি ইউৰ কাৰণে আমি প্ৰেক্টিস কৰি আছো ডেইলি প্ৰেক্টিস কৰি আছো আপোনালোকে দেখিব পাইছে কিন্তু আমি আজি হঠাৎ যোৱাকালি হঠাৎ আমি মানে এটা নিউজ পালো যে মানে অনিৰ্দিষ্টকালৰ কাৰণে মানে স্থগিত ৰাখিছে এনেকুৱা লাগিছে মানে আমাৰ বজপাত পৰিল মূৰত এনেকুৱা লাগিছে আমাৰ আৰে কন্টিনিউ আমি কন্টিনিউ আমি এই ফিল্ডত প্ৰেক্টিস কৰি আছো তাৰ পিছত আমি লং জাম্প মাৰি আছো নদীত গৈছো বালিত দৌৰিছো কত কি কৰিছো আমি কিন্তু তথাপিতো আজি আমি নিজৰ কষ্টৰ ফলতো কিন্তু আমি অসম চৰকাৰ আমি গৰিহণা দিছো আজি অসম চৰকাৰ অসম পুলিচক গৰিহণা দিছো কিয় অসমত কোনো এটা ইন্টাৰভিউ অসমত ভালদৰে পাতিব পৰা নাই পইচা নলোৱাকে কি আমি পইচা নোহোৱা মানুহ আমি কি কৰিম আমি কি কৰিম আমি কষ্ট কৰাৰ ফলত আমাৰ বহুত পইচা নাই আমি দিন হাজিৰা কৰি খাও মানুহ আমি লাখ লাখ টকা দি আমি চাকৰিত ভৰ্তি হ'ব নোৱাৰো এটা আমি বেলচা ধৰিব লাগিব আমি এতিয়া ট্ৰেক্টৰ এটা খৰালি কালাইছে ট্ৰেক্টৰ বেলচা মাৰিব লাগিব আমি বেলেগৰ ঘৰত যাই বেলচা ধান কাটিব লাগিব তাৰ বাহিৰে আমাৰ একো অৰ্থ নাই উপায় নাই আমাৰ কিন্তু হলেও চৰকাৰে এইটো গুৰুত্ব দিয়াটো দৰকাৰ কিছুমানৰ আজি বয়স আছে অহা কাইলে বয়স শেষ হ'ব সিহঁতে কি কৰিব যদি এনেকুৱা আজি আমাৰ বয়স আছে আমাৰ 23-24 বছৰ মানিছো কিন্তু কিছুমানৰ এনেকুৱা বয়স আছে যে কালিয়ে 28 বছৰ হৈ যাব বা 26 বছৰ হৈ যাব তাৰ পিছত ক'ত ইন্টাৰভিউ মাৰিব তেওঁলোকে হে নিবনুৱা কোনে স্থান দিব আপুনি দিব নিদিয়ে হে নিবনুৱা হৈ থাকিল না আজি অসমত কিবা ভাল ধৰণৰ উদ্যোগ স্থাপন হৈছে কোনো ধৰণৰ ইয়াতে একো এটা আমি মানে ইয়ং পাৰ্টিৰ আমাৰ মানে কোনো এটা স্থাপনৰ জগা নহয় হৈছে ইয়াতে অনলি হাজিৰাও নোপোৱা হৈছে ইয়াৰ আছে হাজিৰাও নোপোৱা হৈছে ইয়াতে আমি সঁচাকৈ আজি বহুত দুখিত সেইকাৰণে আজি আমি গাঁৱলীয়া ল'ৰা হয় আমি ইয়াতে শিলপুটা ফিল্ডত আমি ডেইলি প্ৰেক্টিছ কৰোঁ সবে টাইম ভাল হৈছিল সবে টাইম ভাল প্ৰেক্টিছ কৰিছিল সকলোৰে ভাল হৈছিল কিন্তু এতিয়া আমি সকলোকে দেখা দিয়া এবাৰ কিমান ল'ৰা ছোৱালী আৰু আহিব আছে বাৰু সকলোৱে গম পাইছে কাৰণে অহা নাই কিছুমানে এতিয়া যি নহওক মানে কি হ'ল মানে আমাৰ যিটো পুলিচ ইণ্টাৰভিউটো ল'ব লাগে অসম চৰকাৰক আমি এইটোৱে ক'ব বিচাৰো যে যিকেইজনে মানে যিকেইজন দুখী তেওঁলোকক অতি পলমে মানে শাস্তি প্ৰদান কৰিব লাগে আৰু আমাৰ যিবিলাক নেকি ৰিকুৱাৰমেন্ট সোনকালে মানে স্থাপন কৰিব লাগে আকৌ পুনৰ এই কাৰণে মই আজি লাইভ আহিবলগীয়া হ'ল